নমস্কাৰ, মই তুলিকা। আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখাম আমাৰ লকডাউন চলি আছে, ঘৰত কোনে কি কৰি আছেনো চাওঁ আহকচোন ভিডিঅ'টো। হাই গাইজ, মই ইমৰান। মই নিজৰ টেলেণ্টটো দেখাবলৈ ট্ৰাই কৰি আছোঁ ঘৰতে থাকি। আপোনালোকেও আপোনালোকৰ টেলেণ্টসমূহ দেখাবলৈ ট্ৰাই কৰক। जैसे मैं करती हूँ Stay home, stay safe. लम्हे गुजर गए, चेहरे बदल गए, हम थे अनजाने राहों में रुला दिया, पल में हंसा के फिर रह गए हम भी राहों में। थोड़ी सी पानी है, रंग है, थोड़ी भी चाह है, चुभती है आँखों में धूप, ये खुली दिशा है। মই ঘৰতে আছোঁ, সুৰক্ষিত আছোঁ। আপুনিও ঘৰতে থাকক, সুৰক্ষিত থাকক। ষ্টে হোম, বি ছেফ। নমস্কাৰ, মই শ্ৰেয়া। মই নলবাৰী গোপাল বাজাৰৰ বাসিন্দা। বৰ্তমান সমগ্ৰ বিশ্বৰ কাৰণে এটা অতি জটিল পৰিস্থিতি আহি পৰিছে। সেইকাৰণে আমি কিছু সাৱধানতা অৱলম্বন কৰা উচিত। সেইকাৰণে সকলোৱে ঘৰত থাকক, সুস্থ থাকক, লগতে সমাজখনকো সুস্থ কৰি ৰাখক। সামাজিক দূৰত্ব অৱলম্বন কৰি চলক। ময়ো বৰ্তমান ঘৰতে আছোঁ, পৰিয়ালৰ লগত সময় অতিবাহিত কৰিছোঁ, লগতে নিজে কৰি ভাল পোৱা কিছুমান কামো কৰি আছোঁ। ষ্টে ছেফ, ষ্টে এট হোম। ধন্যবাদ। হাই, মই তানুজয় কৈছোঁ নলবাৰীৰ পৰা। কেনেকুৱা চলিছে আপোনালোকৰ লকডাউন? আশা কৰোঁ ঘৰতে আছে, ভালকৈ আছে, সুৰক্ষিত হৈ আছে। কি কৰিছে বাৰু লকডাউন বুলি? মই বহুত এছাইনমেণ্ট দিছে আমাক, তো মই এছাইনমেণ্ট কৰিছোঁ। আৰু যিখিনি সময় মই ফ্ৰী আছোঁ বা যোনদিনা মই ভালকৈ একো এছাইনমেণ্ট বা তেনেকুৱা কোনো হেডেক নাই, তো সেইদিনা মই টিকটক বনাইছোঁ, বিহু এটাত বিহু ৰাখিছোঁ। আপোনালোকে হয়তো আপোনালোকৰ ভাল লগা কামবোৰ কৰি আছে। ঘৰতে থাকিব, সুৰক্ষিত থাকিব। নমস্কাৰ, মোৰ নাম নীলোৎপল ৰাজবংশী। মই নৃত্য চৰ্চা কৰিয়ে ঘৰতে সুৰক্ষিত আছোঁ। আৰু আপোনালোকেও ঘৰতে থাকক, সুৰক্ষিত থাকক আৰু দেশখনক বচাওক। মোৰ নাম মিতালী দাস, মোৰ ঘৰ বৰমাত হয়। আৰু এই লকডাউনৰ সময়ছোৱাত আপোনালোকে চাগে ঘৰতে আছে, ময়ো ঘৰতে আছোঁ। ঘৰতে থাকি নিজৰ ভাল লগা কামবোৰ কৰক আৰু বেছি প্ৰয়োজন নহ'লে আপোনালোকে বাহিৰলৈ নাযাব, ঘৰতেই থাকক যিমান পাৰে। এয়া দেখিছে
মেচিন চলাই আহিছোঁ আৰু লগতে ঘৰতে থাকি ইয়াত দেখিছে কাপোৰ বৈ শিকিছোঁ। আপোনালোকেও নিজৰ ভাল লগা কামবোৰ কৰি যাওক আৰু সময়বোৰ এনেকৈ অতিবাহিত কৰি যাওক। ঘৰতে থাকক, সুৰক্ষিত থাকক। নমস্কাৰ, মই উদীপ্ত তালুকদাৰে কৈছোঁ, শান্তিপুৰৰ পৰা কৈছোঁ। ঘৰতে থাকক, সুৰক্ষিত থাকক। মই ঘৰত থাকি ছবি আঁকি ভাল পাওঁ, সেইবাবে মই ছবি আঁকি আছোঁ। ষ্টে হোম, বি ছেফ। মই ঘৰৰ সকলোবিলাক কাম শিকি আছোঁ লাহে লাহে। তাৰপিছত নতুনকৈ শিকিছোঁ, কেক বনোৱা শিকি আছোঁ, মিঠাই বনোৱা শিকিছোঁ। তাৰপিছত এনেকুৱা বহুত ধৰণৰ ঘৰুৱা কাম কাজ শিকি আছোঁ মই। আৰু লকডাউন ভালদৰে উদযাপন কৰি আছোঁ। ঘৰতে আছোঁ, সুৰক্ষিত আছোঁ। মই ভাবোঁ আপোনালোকে সুৰক্ষিত থাকিব, ঘৰতে থাকিব। বিহু বুলি এপাক নাচিছোঁ। অসমীয়া ছোৱালী বিহু নাচিব বাহিৰত ওলাব নোৱাৰিলেও ঘৰতে নাচিছোঁ, ঘৰতে বিহু উদযাপন কৰিছোঁ, পিঠা বনাইছোঁ। ধন্যবাদ জনাইছোঁ আটাইকে সকলোৰে কথাখিনি আমাৰ লগত শ্বেয়াৰ কৰাৰ কাৰণে। আৰু আপোনালোকে ঘৰত থাকক, সুৰক্ষিত থাকক। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইকছ, কমেণ্ট। থেংক ইউ।